বিহুৰ বতৰ আমাৰ ঘৰত ফুলা কপৌ ফুল কেইপাহ নেদেখুৱালেনো কেনেকৈ হ'ব নহয় জানো। বছৰৰ এটা সময়তে ফুলে কপৌ ফুল কেইপাহ আৰু কপৌ ফুল সকলোৱে যিহেতু আদৰৰ, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোককো দেখুৱাই লওঁ। আহক আমাৰ ক'ত ক'ত ফুলিছে আপোনালোকক দেখুৱাম। এইয়া চাওক, পামলখিজোপাত ফুলিছে আমাৰ কপৌ ফুল 4পাহ। ইমান দীঘল দীঘল দেখিছেনে? এটা ডাঙৰ নেঘেৰি খোপাত গুজিব পৰাকৈ 4পাহ কপৌ ফুল। আৰু আগফালে কঁঠালজোপাত এইবাৰ প্ৰথম ফুলিছে নতুনকৈ, সেইজোপা দেখুৱাম বোলক। সেইজোপা কপৌ ফুলজোপাত কঁঠালজোপাত অকল এপাহ ফুলিছে। এইবাৰ নতুন ফুলিছে, এইবাৰ প্ৰথম, পিছত চাগে আৰু ফুলিব। কঁঠালে মচি পেলাইছে। আৰু আগত এই আজাৰজোপাত খুব ফুলিছিলে, বহুত সৰহকৈ ফুলে, কিন্তু হেৰি হ'ল, এইবাৰ এই আজাৰজোপা কাটি পেলালে যে, তাৰ সেই ডাল পৰি পেলাই কপৌ ফুলজোপা মৰি গ'ল, সেইকাৰণে এইবাৰ নুফুলিলে। আৰু ইয়াত ফুলিছিলে কেইপাহমান, মৰহি গ'ল। এয়া দেখিছেনে, ৰূপ বেলেগ ল'লোঁ বিহু বুলি। বেচনৰ ফেচ পেক লগাইছোঁ। আজি আমাৰ মুনু মানে সোণৰ পেহীয়ে ঘৰলৈ আহিছে। তাই বহুদিন ঘৰত নাছিলে, বিহু কৰ্মশালাৰ প্ৰশিক্ষণ দিছিলেগৈ ক'ৰবাত। আজি আকৌ বিহু বুলি ঘৰলৈ আহিছে, আকৌ কাইলৈ যাবগৈ। তাই মানে মৰাণ সমন্বয় ছোৱালী হুঁচৰি দলৰ অংশীদাৰ বুলিবই পাৰি। তাইৰ গাত আৰু এতিয়া তত নাই, আকৌ বহুত দিনলৈ তাইক নেদেখিম। সেইকাৰণে বোলো আজি এই গধূলিতে চাহ একাপ খাই লওঁ তিনিজনীয়ে। বহুত দিন বহি এনেকৈ চাহ খোৱা হোৱাও নাছিল, সেইকাৰণে। তাৰপিছতে দেউতাক আহিলে সোণৰ। তাইৰ দুটামান বস্তু নাইকিয়া হৈ আছিলে, বিহুত তেতিয়া প্ৰয়োজন হ'ব বুলি আজি গধূলিতে গৈ আকৌ দেউতাকে সেইকেইটা আনি দিছে। বাটতে পাই তাইক দি দিলে, আৰু তাই এতিয়া এটা এটাকৈ কঢ়িয়াই আনি মোৰ ওচৰত পোৱাইছেহি, দেখিছেনে? এনেকৈ তাই বিজি হৈ থাকে, আৰু এই নতুন নতুন আদব কাইদাবোৰ চাই মই হাঁহি থাকোঁ। কেনেকৈ আকৌ নাচি দে, আকৌ কেনেকৈ নাচে বেয়া পাওঁ। চাহ খাই লৈ যাম, মই বজামেই আকৌ গাম দেই। পেপাতি পেপাতি ৰহি দৈ পেপাতি কলি দৈ মহৰে। নাচিব নাই তুমি? গধূলি হ'ল আৰু ভাবিছোঁ চুজিৰ লাডু কেইটামান বনাওঁ। বিহু বুলি একোৱে বনোৱা হোৱা নাই, সদায় বনামকৈ থাকি গৈছে, কামৰ আজৰি নাই। এতিয়া ভাবিছোঁ বনাওঁ, আৰু আহক আপোনালোককো দেখুৱাম মই কেনেকৈনো বনাওঁ। সকলোৱে জানেই বনাবলৈ, হ'লেও মই মোৰ পদ্ধতিটোকে দেখুৱাম আপোনালোকক। ৰ'ব, বাচন বৰ্তনবোৰ বিচাৰি লৈছোঁ, ক'তনো বনাম। ৰ'ব দেই, মই চব ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইফালে কেৰাহীখন গৰম হ'বলৈ দিলোঁ। তাৰপাছতে মই এইটো কাপত 4 কাপ চুজি দিম, এইটো কাপত। তাৰপিছতে 1 কাপ চেনি গুড়ি কৰি লৈছোঁ পিচি। প্ৰথমতে শুকান কেৰাহীখনত চুজিখিনি অলপ সময় ভাজি ল'লোঁ। অকণমান ৰঙচুৱা ভাৱ অহাৰ পাছতেই মই চেনিখিনি ইয়াত মিলাই দিলোঁ, আৰু দুইখিনি মিহলাই মই আকৌ ভাজিম। তেনেকৈ ভাজি ভাজি এটা সময়ত ডাব নাৰিকল এখিনি আছিলে, সেইখিনিও ইয়াতে মিলাই দিছোঁ খাবলৈ ভাল হ'বৰ কাৰণে। আপোনালোকে যদি কোনোবাই বনায় অন্য বস্তু ব্যৱহাৰ কৰিব পাৰে, যেনে ধৰক বাদাম, খিচমিচ এনেকুৱা ধৰণৰ। তাৰপাছতে অলপ ৰিফাইন তেল দিলোঁ, আধা কাপ মানেই দিলোঁ। তাৰপাছত গোন্ধটোৰ কাৰণে ঘিউ অলপ আৰু গৰু গাখীৰ দি পেলাই গোটেইখিনি মিহলাই আকৌ অকণমান সময় ভাজিছোঁ। অন্য গাখীৰো দিব পাৰে যদি কোনোবাই বনায়। তাৰপাছত এয়া কাঢ়ি লৈ আৰু লাডুকেইটা হ'লেই। ইমান সহজ বনাবলৈ, আপোনালোকেও বনাই চাব পাৰে যদি বনাই পোৱা নাই। তাৰপাছতে চচ কেইটামান আছিলে, সেইকেইটাও ভাজি ল'ম বুলি ভাবিলোঁ। ডাবখিনি আগতে কাটি থৈছিলে,
এতিয়া মই চফখিনি ভাজি মেলি আকৌ সেইখিনি মিলাই লৈ থৈ দিব লাগিব। বিহুত আকৌ তামোল নোখোৱা আলহী আহিলে চফকে আগবঢ়াই দিব লাগিব নহয়, এইবুলি এইখিনি ৰেডি কৰি থৈছোঁ। চফখিনি ভাজি হ'লতে মই আৰু এটা বস্তু বনাইছোঁ চাওক। নামটো কি বুলি ক'ম নেজানো দেই, নিমকিয়ে হ'ব নে খুৰমাই হ'ব। মুঠতে ঘিউ, চেনি আৰু পানীৰ এটা মিশ্ৰণ তৈয়াৰ কৰি আটাৰ ডো এটা মাৰি এনেদৰে শ্বেপত কাটি লৈছোঁ। তাৰপাছত ৰিফাইন তেলতে ভাজি অলপ সময় এনেকৈ উঠাই দিলোঁ। জেতুকাখিনি ক'ত পেলালি? কি ক'ত জানো পাই তাকে। দাদা কওকচোন, উৰুকাৰ দিনা জেতুকা কেলে লগায়? বছৰকলে হাতৰ বেমাৰ নহয় আৰু ছালটো ধুনীয়া হয় আৰু নিয়ম খুৰীয়েকে শুনক ভাতকেইটা খুৱাই আছে আৰু মই এইফালে ইটো কামতে লাগি আছোঁ, শেষ হোৱাই নাই। আৰু দদায়েকে যে এইবাৰ আমাৰ 1 প্লেটৰ ঠাইত 2 প্লেট কণী আনি দিছে, ভতিজাকে কণী যুঁজ খেলিব পৰা হ'ল বুলি। তাই কণী যুঁজ খেলি ভাঙি যোৱা কণীকেইটাৰে বিহুৰ 1-2 দিনতে কেক দুটামান বনাব লাগিব। অৱশ্যে তাই মিঠা নাখায়, তাইৰ কাৰণে ইমান আগ্ৰহেৰে বনাওঁ। নিমখীয়া অকণমান কিবা এটা কেতিয়াবা খায়। সেয়াই আৰু এইফালে আকৌ ভাবিলোঁ খুৰমা কেইটামানকে বনাই লওঁ। এইবাৰতো যিহেতু পিঠা নাই, বিহুত আকৌ আলহী আহিলে খালী প্লেটখন দিবলৈ লাজ লাগিব নহয়, সেইকাৰণে যি যেনেকৈ পাৰোঁ তাকে আয়োজন কৰিছোঁ। ভেটিটো চুকে চুকে দিব লাগে, ঘৰটো চুকে চুকে 4টা দিব লাগে। 4 চপৰা মাটি দিব লাগে। এইফালে চোৱা সেইফালে চোৱা আৰু বাঁহৰ গছৰ গুৰিত দিব লাগে মাটি তাৰমানে বতাহ ধুমুহাই যাতে উঘালি নিব নোৱাৰে। ভূমিকম্প আহিলে ঘৰটো হেৰি হ'ব নালাগে, এই উঘালি নিব নেওয়া বা সেই বহি যাব নোৱাৰে, সেইটো কাৰণে দিয়ে গৰু বিহুৰ দিনাখন। গৰু বিহুৰ দিনা সেইটো। শুনক খুৱাই মেলি শোৱালোঁ। তাৰপিছতে আহিলে জেতুকা লগোৱাৰ পৰ্ব। আজিতো উৰুকা, জেতুকা লগাবই লাগিব, সেই বুলিয়ে সোণৰ অকণমানি হাত দুখনত অকণমান ৰং লগাই দিছোঁ। অৱশ্যে 5 মিনিটমানহে লগালোঁ, ৰং কিন্তু খুব ধুনীয়াকৈ ধৰিছে। তাই অকণমানি মানুহ যে, কোমলীয়া ছাল, সেইকাৰণে চাগে। বাৰু আজিৰ ভিডিঅ'টো সামৰিছোঁ। তাইৰ হাত দুখনত জেতুকা কেনেকৈ লাগিলে সেইটো আপোনালোকক পাছৰ ভিডিঅ'টোত দেখুৱাম দেই। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কৰিব, এটা কমেণ্টো কৰিব, ভাল লাগিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই থাকিব। ধন্যবাদ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে।